আপোনালোকক কৈ দিওঁ আজি ভিডিঅ'টো দীঘল হ'ব কিন্তু চাই ভাল লাগিব আপোনালোকে চাই থাকক। হাই গাইজ, কেনে খবৰ? তাৰমানে অহাকালি আমি গৈ আছোঁ। আজি মানে আমি এতিয়া ভাত চাত খালোঁ, আপোনালোকক কৈ দিলোঁ। তাৰমানে অহাকালি আমি গৈ আছোঁ ৰাইন' ট্ৰী হাউচ আৰু তালৈকে অহাকালি যাম ৰাতিপুৱা। আৰু এতিয়া আমি অহাকালি ৰাতিপুৱা লগ পাই আছোঁ আপোনালোকক। কেনে খবৰ গাইজ? শুই উঠি মানে এতিয়া আপোনালোকক এটা বস্তু দেখাম বুলি ভাবিছোঁ। আমি যে এটা গাঁত খুন্দিছিলোঁ মাছে দি দিম বুলি কৈছিলোঁ, সেই গাঁতটোত এতিয়া আমি মাছে দি দিছিলোঁ কিন্তু মই ব্লগত দেখুওৱা নাছিলোঁ। আজি ভাবিলোঁ একবাৰ দেখাই দিওঁ আৰু যাতে আধা দিলে আহে, আধা দিওঁতে আপোনালোকক দেখাই দিম আৰু এবাৰ ছুপাৰ শ্ল' মোশ্যন দি দিম, তেতিয়া গম পাম, আপোনালোকে গম পাব কিমান ডাঙৰ হৈছে। দিয়ক আধাখিনি আনো ব'লক। হাই গাইজ, এয়া আধাৰ আনিলোঁ। এইটো হ'ল আধাৰ মাছৰ। এতিয়া ইয়াত দিম, এইটোত চাই থাকক ৰ'ব। আধাৰ দিলে কিমান যাতে আপোনালোকে দেখা পাব। এয়া আধাৰ লৈছোঁ, এয়া চাওক গাইজ কিমান খাইছে। আপোনালোকক বেক কেমেৰাৰে ভালকৈ দেখাই আছোঁ, চাই থাকক। শ্ল' মোশ্যনত গাইজ এয়া গাইজ আমি যাবলৈ ৰেডি হৈ গ'লোঁ। এয়া পতাকা লগাই লৈছোঁ আৰু এয়া এই ভাইটিহঁতি চা ভাইটিয়া, আমি এতিয়া যাওঁ গাইজ, চাই থাকক। এয়া গাইজ আমি যাই আছোঁ, এইফালে ভাইটি আছে, আমি যাই আছোঁ। আমি ৰাইন' ট্ৰী হাউচলৈকে গৈ আছোঁ। তাত আজি খানা হ'ব, আপোনালোকে চাই গাইজ। মৰিপাৰা পাৰ হৈ আহিলোঁ, মৰিপাৰাৰ পৰা পাৰ হৈ আহিলোঁ আৰু এতিয়া আমি যাই আছোঁ। আৰু আপোনালোকক এটা বস্তু দেখাম, এয়া শুকলাই পাৰ্ক আপোনালোকক দেখাম। এই ভিডিঅ'তে অলপমান আপোনালোককো দেখাই দিম আৰু আপোনালোকক শুকলাই পাৰ্কখন অলপ দেখাই, তাৰপিছত আমি তালৈকে যাম। আৰু আমি তালৈ দেখোঁতে এই বহুত মাজত ৰাস্তাৰে গৈ থাকোঁতে বহুত ভিতৰলৈ যাব লাগে, গ'লে বহুত চাহ বাগিচা বহুত দেখিবলৈ পায়। আপোনালোককো দেখাম, আপোনালোকে চাই গাইজ। আপোনালোকেতো সেইটো দেখা পোৱা নাই, মই যোনটো বস্তু দেখা পাই আছোঁ, মানে কি ক'ম আৰু ইমান হ'ব। আপোনালোককো দেখাই দিওঁ আৰু এয়া চাওক মোৰ পিছফালে বহুত দূৰলৈকে সেউজীয়া আৰু যিমানলৈকে মোৰ চকু যায়। ইফালেও আছিল, ইফালে কিন্তু মানুহৰ ঘৰ আছে, ইফালে পিছফালে দেখা নাই, ইফালে কিন্তু বেছি মই দেখাইছোঁ। এইটো ফালে চাওক, আমাৰ চাই থকা ময়ো চাই আছোঁ। হাতী আছে, এইটো বহি আছে, খাই দিছে ই বেছি কথা নকয় তাৰমানে লাগিছে, চাই থাকোঁ। আৰু আমাৰ চেনেলটোত বহুতে ভিডিঅ' চাইছে
বেছি হ'ব আমি নাও এটা পাম আৰু ইয়াতেও চাহ বাগান দেখিবলৈ পায় সেইখিনি আপোনালোকক দেখাম আৰু ছাবস্ক্ৰাইব কৰি দিব আমাৰো বহুত কষ্ট হয় এয়া আজি যাম ৰাইনত ভি হাউচলৈ আৰু বা 15 দিনৰ পিছত এনেকুৱা আপলগ আহি আছে এনেকুৱাই আপলগ বহুত আছে আহি আছে চাই থাকক আৰু গাইজ সাউণ্ড কোৱালিটি ইমান ভাল নাহিব পাৰে কাৰণ ইয়াত বহুত বতাহ মাইকেও কাম নিদিয়ে মাইক এটা আছে মই কৈ আছোঁ মাইকত কিন্তু মাইকেও কাম দিয়া নাই ইমান বতাহ তাৰমানে এচি আৰু ফেনেও কাম নিদিব এই বতাহ মানে এতিয়া তাৰমানে অলপ এডজাষ্ট কৰি ল'ব আৰু চাউণ্ডটোৰ তথাপিতো অলপ চাউণ্ডটো বুজি পায় ইমানো নহয় তথাপিতো এটা বতাহৰ মাত আহে আপোনালোকে বেয়া নাপাব গাইজ এয়া বাগান চাওক এই নাওকাটাৰ বাগান এইখিনি চাওক গাইজ এয়া বহুত আছে এইফালে আৰু এইখিনিনো কি আগত কিমান পাম গাইজ এতিয়া আমি আহি পাই গ'লোঁ এইখন বিবেকানন্দ স্কুল মোৰ পিছফালে আৰু এইফালে ষ্টেডিয়াম এখন আছে আপোনালোকক বেক কেমেৰা ভালকৈ দেখা যায় এয়া গাইজ এইটো ষ্টেডিয়াম এইটো গাইজ ইয়াত বেছি নৰখোঁ আৰু ইয়াৰ পৰাই যাওঁ চুকলাই হেৰিখন দেখাম আপোনালোকক ইফালে ইমান বোন চুকলাইত সেইখন দেখাই পাৰ্কখন দেখাই আছে আপোনালোকে চাই থাকক এইটো হ'ল গাইজ পাৰ্কত যোৱা ৰাস্তা এইটো পাৰ্কত যোৱা ৰাস্তা এনেকৈ আমি যাম এইফালে আৰু এইফালে ষ্টেডিয়ামখন আছে মোৰ পিছফালে ইয়াত এইখন আৰু এতিয়া আমি যাওঁ ইয়াত বেছি দেৰি কৰি নাথাকোঁ পাৰ্কখনত আপোনালোকক লগ পাইছোঁ চাই থাকক গাইজ এইটো হ'ল শুকলাই চুইচ গেট শুকলাই দৰঙৰ ওপৰত শুকলাই চুইচ গেট চাওক ইয়াত এইখন শুকলাই চুইচ গেট চাওক গাইজ এতিয়া আমি এই পাৰ্কখন সৌখন পাৰ্ক মোৰ পিছফালে তালৈকে যাওঁ গাইজ চাই থাকক গাইজ শুকলাই পাৰ্ক আহি পাই গ'লোঁ এইফালে আছে শুকলাই পাৰ্ক এতিয়া আমি ভিতৰত যাওঁ আপোনালোকে চাই এয়া গাইজ আমি শুকলাই পাৰ্ক আহি পাই গ'লোঁ এইফালে আছে শুকলাই পাৰ্ক এয়া ইফালে আমি আগবাঢ়ি আছোঁ চাই থাকক এয়া শুকলাই পাৰ্ক বহুত ডাঙৰ পাৰ্ক কাৰণ আমি গোটাই নেদেখাওঁ আপোনালোকক অলপমান দেখাই দিম দেখাই পিনে আপোনালোকক আমি যাম আৰু সেই তালৈকে যাব লাগিব গাছ চাই থাকক গাছ এতিয়া আমি ইয়াতে আছোঁ সেইফালে অলপ দেখাই দিওঁ বুলি ভাবিছোঁ আপোনালোকক এনেকৈ বেছি চেল্ফিত নৰি আপোনালোকক বেক কেমেৰাৰে ভালকৈ গোটেই পাৰ্কখন দেখাই আছোঁ আপোনালোকে এয়া গাইজ এইখনেই হ'ল পাৰ্ক চাওক এইফালে আছে আৰু এইটো এটা মূৰ্তি হয় এইটো এই দুটা ওপৰত আপোনালোকক দেখাই আছোঁ এইকেইটা ওপৰত উঠি যাই দেখাই আছোঁ ওপৰত উঠি যাওঁ গাইজ এইকেইটা গাইজ মূৰ্তি এইফালেও আছে পাৰ্কখন এইফালে আৰু ইমান যাই নাথাকোঁ আমি তাৰমানে এইফালে ইমান যাই নাথাকোঁ গোটেই বাউণ্ডাৰী এনেকৈ তাৰমানে আমি তালৈকেও যাব লাগিব নহয় সোনকালে এইটো চাওক এটা ভিউ পইণ্ট এইফালে এনেকৈ এইখিনি ভিউ পইণ্ট এইটো এটা গাইজ এয়া একদম এয়া চাওক গাইজ ভিউ আৰু এইকেইটা হ'ল মূৰ্তি এয়া বাৰু ৰ'বচোন ৰ'ব গাইজ এতিয়া আমি ইয়াৰ পৰা যাওঁ আৰু তালৈকেও যাব লাগিব আমি অলপ চাওঁ আপোনালোককো দেখালোঁ অলপ চাই কিনে আমি আৰু সেই ৰাইনত ভি হাউচলৈকে যাওঁ অলপমান চালোঁ সেইকাৰণে এতিয়া আমি যাওঁ আৰু গাইজ আমি এইফালে আহিলোঁ অলপ এইফালে আপোনালোকক দেখাই দিওঁ সেই কিবা এটা মূৰ্তি আছে সেই মূৰ্তিৰ ওচৰত যাই চাওঁ এয়া এনেকৈ আছে এয়া আমি নামি আছোঁ গাইজ এইফালে সেইখন পিছফালে চুইচ গেট এইখন
অলপ আপোনালোকক দেখাই দিওঁ ভাবিছোঁ এই মূৰ্তিটো মই মহাত্মা গান্ধী যেন পাইছোঁ মূৰ্তিটো তাৰমানে মহাত্মা গান্ধী পাইছোঁ আৰু মই কিন্তু কি ওচৰতে চাওক এইফালে এনেকুৱা চাওক বেছ চাই থাকক এইটো মূৰ্তি এইফালে ঘূৰি যাব লাগিব ইফালে দেখাই নাপায় ইফালে ঘূৰি গ'লে গম পাম কি মূৰ্তি গাইছ চাই থাকক এইফালে নদীটো আছে শুকলাই নদী এইটো আৰু এইটো হ'ল মূৰ্তিটো হ'ব আপোনালোকক বেক কেমেৰাত ভালকৈ গাইছ এই মূৰ্তিটোৰ নামটো হ'ল গুৰুদেৱ কালীচৰণ ব্ৰহ্ম সেই মূৰ্তিটোৰ নাম মানে মানুহজনৰ নাম আৰু এই মূৰ্তি বনাই দিছে নাই ইয়াৰ পৰা আৰু যাওঁ এতিয়া সোনকালে আমি আকৌ তালৈকে যাব লাগিব বাৰু দিয়ক গাইছ এয়া শুকলাই পাৰ্কত হেৰিৰ লগত এয়া খেলা সামগ্ৰী আছে সৰু 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 ল'ৰা ছোৱালীবোৰে ডাঙৰে উঠি থাকে কিন্তু আমি নুঠোঁ আৰু এতিয়া আমি এইয়া ৰাইন ট্ৰি হাউচলৈকে যাব লাগে এয়া অলপমান চাই লওক আপোনালোকে এয়াই আৰু আমি এতিয়া যাওঁ ইফালে দেউতা আহি আছে গাইছ আপোনালোকে এইখন দলং দেখিছেনে এইখন আমি দলংখনৰ ওপৰত আছোঁ ৰ'ব এইখন দলং চাওক এইখন দলঙৰ এইফালে মোৰ পিছফালে হ'ল বাক্সা আৰু এই দলংখনৰ এই আগৰ ফালে হ'ল ওদালগুৰি আৰু আমি এতিয়া ওদালগুৰিত সোমাম বাক্সা জিলা এৰি দিলোঁ ওদালগুৰি জিলাত এতিয়া আমি সোমাই যাম এতিয়া আমি যাওঁ আৰু আমি তাৰমানে বাঙালীৰ পৰা এৰি থৈ আহিলোঁ গাইছ এইয়া মোৰ পিছফালে চাহ বাগান দেখাই আছোঁ বেক কেমেৰাত চাই থাকা গাইছ চাওক এইয়া বহুত দূৰলৈকে আছে এইফালে এৰি আহিছোঁ বহুত পিছলৈকে চাওক এইয়া চাহ বাগান গাইছ চাই থাকক এয়া মাজত গছ আছে চাওক বহুত আছে এইখিনি নহয় গাইছ আৰু আছে বহুত ডাঙৰ চাহ বাগানত এইফালে গাইছ এইখিনি কিমান চাব আপোনালোকে বহুত আছে চাই থাকক গাইছ বহুত আছে এনেকৈ এয়া চাওক গাইছ গাইছ আমি ৰাইন ট্ৰি হাউচ পাবৰ হ'লোৱে আৰু 14 কিলোমিটাৰ আছে এই তাত এখন চাইনবোৰ্ড দিছিলে ৰাইন ট্ৰি হাউচ 14 কিলোমিটাৰ বুলি লেখা দিছিলে আৰু এতিয়া 14 কিলোমিটাৰ যাওঁ যাই পিনে আপোনালোকক তাত দেখাই আছোঁ এই 14 কিলোমিটাৰ বেছি নাই 14 কিলোমিটাৰহে ইমানখিনি আহিব এইখিনি যাই পিনে আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাকিবচোন তাতে ইমান ধুনীয়া ঠাই তাৰমানে কি ক'ম আৰু আপোনালোকে দেখিলে এয়া গাইছ আমি যাই আছোঁ চাহ বাগিচাৰ মাজে মাজে আৰু এয়া আমি চাহ বাগিচাৰ মাজে মাজে যাই আছোঁ চাৰিওফালে চাহ বাগিচা চাহ বাগিচা চাহ বাগিচাই বেলেগ একো নাই গাইছ চাহ বাগিচাৰ বাহিৰে মোৰ আগত বহি আছে নহয় এতিয়া মই কৰিলে ইয়াৰ মাথাৰ চুলিকেইডাল এতিয়া বেলেগ এখন চাহ বাগিচাৰ মাজে মাজে যাই থাকিব লাগিব এনেকৈ আৰু 10 কিলোমিটাৰমান এনেকৈ গ'লে বাৰু আৰু এই যাওঁতে এয়া 80 গুণী আশ্ৰমো পায় মই আশ্ৰম তাৰমানে আপোনালোকক দেখাম 80 গুণীৰ আশ্ৰম দেখাম চাহ বাগিচাৰ মাজে মাজে যাই আছোঁ চাহ বাগিচাৰ মাজে মাজে আমি বাৰু অলপমান খাই থাকক এইবোৰ মাজে মাজেই গৈ আছোঁ মোৰ বহুত যাব লাগিব এনেকৈ চাই ইমানটো আপোনালোকে যাব আৰু এতিয়া আৰু 80 গুণী আশ্ৰমত লগ পাই আছোঁ আপোনালোকক আহি পাই গ'লোঁ অত্ৰিক মুনি আশ্ৰম মোৰ তেতিয়া ভুল হৈছিল 80 মুনি বুলি কৈছিলোঁ
তাৰমানে এইটো হ'ল অতিকমণি আশ্ৰম। ইয়াতে এটা পুখুৰী আছে, এই পুখুৰীটোত তাৰমানে কেতিয়াও পানী নহয়। এয়া এইটো পুখুৰী, এইটো পুখুৰী ইয়াত বৰষুণ দিলেও ইয়াত যদি পানীও দিওঁ মটৰেৰে, ইয়াত কিন্তু পানী জাম নাখায়, পানীটো নোহোৱা হৈ যায়। তাৰমানে এইটোৱে হ'ল অতিকমণি আশ্ৰম। মোৰ এইখিনি হেৰি আৰু এইটো মন্দিৰটো, আৰু এইফালে আশ্ৰমখন আছে মোৰ পিছফালে। এইখন আৰু আশ্ৰম। এইটো কাহিনী এয়া, আৰু অলপ পিছত আপোনাক এই কাহিনীটো কৈ আছোঁ। আগতে এইখন চাই লওক। এইফালে চাৰিওফালে চাহ বাগান, এনেকৈ চাৰিওফালে চালে চাহ বাগানেই। তাৰপিছত আৰু সেই অতিকমণি তাৰমানে এই যিটো এইটো হ'ল পুখুৰী, তাৰমানে কেতিয়াও পানী জাম নাখায়। এই পুখুৰীটোত আমি নামি গৈছোঁ। এয়া এইটোৱে পুখুৰী, কেতিয়াও পানী জাম নাখায়। যিমান ডাঙৰ বৰষুণ দিলেও ইয়াত পানী জাম নাখায়। এই মাজত কিবা এটা আছে, আপোনালোকক দেখাই আছোঁ ৰ'ব। ইয়াত পানী জাম নাখায়, মানে ঠাইখিনি ভাল লাগে। এই ইয়াত বহিব পৰা কৰি হেৰি দিয়া আছে, বহি লওঁ ৰ'ব, অলপ ভাগৰ লাগি গ'ল। আৰু অলপমান পিছত হেৰিত যাম, তাত ৰাইনো টি হাউচত যাম। এয়া চাওক, এইটো ভাইটি আছোঁ ইফালে। এইফালে চাহ বাগান চাই আছিল। তাৰপিছত এইফালে এনেকৈ ইয়াতে বহিব পাৰি। আৰু অলপ পিছত আপোনালোকক কাহিনীটো কৈ আছোঁ। গতিকে আমি অলপমান ইয়াত বহি লওঁ। এইটোৱে পুখুৰী, য'ত পানী কেতিয়াও নহয়। এইটোৱে এয়া গাইজ, এইটো হ'ল অতিকমণি হোম যজ্ঞ কৰা। এইটো হোমৰ হেৰি কৰাটো, এইটো তাৰমানে ইয়াত এটা সেৱা কাঢ়ি লওঁ পইচা দি পিনে। আমি মানে মই আৰু ভাইটি কৰি লওঁ। আৰু চাওক বহুত ধোঁৱা, কিন্তু ইয়াত পানী নহয়, গাইজ সেৱা কৰা হৈ গ'ল। এতিয়া অলপমান ইয়াত বহু জিৰাই পিনে আৰু তালৈকে যাব লাগিব। এয়া ৰাইনো টি হাউচ, তাৰমানে সেইখন এখন ৰিজৰ্ট হয়, ৰাইনো ইক' ৰিজৰ্ট নামটো। তাত সেৱা কাঢ়ি ল'লোঁ। এতিয়া পাহাৰত উঠা যেন পায়, পাহাৰত উঠি আছোঁ আমি। সি পৰিছিলে গাইজ, উঠি আছোঁ মই। গাইজ পৰিলোঁ গাইজ। এইটোৱে পুখুৰীটো, আৰু এইফালে আশ্ৰমখন আছে। কাহিনীটো মই এটা ককা আছে, তাৰপিছত মই কাহিনীটো ককাজনক সুধি পিনে আপোনালোককো ক'ম। আৰু অকণমান আমি ইয়াত বহি লওঁ, তাৰে পিছত কৈ আছোঁ আপোনালোকক। গাইজ এইখনৰ এই মন্দিৰটো ৰ'ব, ইয়াত যাই পিনে আপোনালোকক ভালকৈ দেখাই আছোঁ। গাইজ আপোনালোকক এনেকৈ ইয়াত উঠি যাই ভালকৈ দেখাই আছোঁ ৰ'ব। এইটো হ'ল চিৰি, এনেকৈ এই ববৰা। গাইজ ইয়াত উঠি যাই আছোঁ। গাইজ উঠি যাই ৰ'ব। এইটো হ'ল আশ্ৰমখন। ইফালে এইডাল বেল গছ আছে, এই সৰুডাল, আৰু এইডাল কঁঠাল গছ। এইটো মোৰ যদি ভুল হোৱা নাই, এইটো হ'ব লাগে অতিকমণি, এইটো হ'ব লাগে মোৰ যদি ভুল হোৱা নাই। আৰু এতিয়া মই ইয়াতো এটা সেৱা কাঢ়ি লওঁ। তাৰমানে সেৱাটো কাঢ়ি লৈ পিনে ৰ'ব, মই কেমেৰাত থৈ লওঁ ৰ'ব। সেৱা কাঢ়ি পিনে মই সেৱাটো কাঢ়ি কওঁ গাইজ। এতিয়া মই এইয়া ভাইটিৰ তলত, এতিয়া মই সেৱা কাঢ়িম গাইজ।
গাইজ খাওয়া কৰা হৈ গ'ল এতিয়া এই ভাইটি উঠি আহি আছে আৰু এনে ভালেই লাগে জেগাখিনি এতিয়া কাহিনীটো জানিলে আৰু ভাল লাগিব মানে এতিয়া কাহিনীটো জানিলে আৰু ভাল লাগিব মানে অলপমান আমি আগে বহি লওঁ বহি লৈ পিনে কাহিনীটো আপোনালোকক কৈ আছোঁ এইবোৰে নুমিয়ে ভাল লাগে অ' গাইজ এটা বস্তু কৰিছা নেকি ইয়াত কেইটা চিৰি আছে ৰ'ব প্ৰথম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 17 18 19 20 21 22 23 24 25 26 27 30টা চিৰি আছে আৰু এই পুখুৰীটো বহুত দোৱা ইয়াত যদি পানী হয় আহি কিমান ভাল লাগিব কিন্তু পানী নহয়েই ইয়াত হ'লেও শুকাই যায় তাৰমানে আৰু এতিয়া অলপ আমি বহি ল'ব ৰ'ব ভাগৰ লাগি গৈছে আৰু তাতেও যাব লাগিব তাতে কিন্তু ধামাকা হ'ব এতিয়া তাতে আমি ঘোঁৰাটো উঠিম ঘোঁৰাত উঠিম তাতে তাৰপিছত ঘোঁৰা পাই তাতে উঠিম এতিয়া অলপ আমি বহি লোৱাৰ পিছত আপোনালোক কথাখিনি কৈ আছোঁ গাইজ এইখন আশ্ৰম ক'ত আছে জানেনে এইখন আশ্ৰম আছে ৰজাগড় এইখন আশ্ৰম ৰজাগড়ত আছে ভালেই লাগে আমি ইয়াত বহি আছোঁ অলপ মাকচান সলকাই দিলোঁ কাৰণ ইয়াত বেলেগ কোনো মানুহ নাই দেউতা মই আৰু ভাইটি বেলেগ কোনো মানুহ নাই বহুত শান্তি ইয়াত আহি পিনে বহিলে মনৰ দুখ চুখ পূৰা বতাহ আহি আছে আৰু অলপমান পিছত যাম কাহিনীটো শুনিম আপোনালোককো ক'ম বাৰু আহিলে আহিব পাৰে ৰজাগড়ত আছে গাইজ বহুত গৰম লাগিছিলে সেইকাৰণে এইটো স্পৰ্টিং পিন্ধি ল'লোঁ এতিয়া আৰু কথা নাই গৰমো নালাগে সেইকাৰণে স্পৰ্টিংটো পিন্ধি ল'লোঁ ইও পিন্ধিলে আৰু ময়ো পিন্ধিলোঁ এতিয়া কথাখিনি জানো কি ৰহস্য আৰু সেইখিনি মহাত্মাখিনি গাইজ ককাজনে মহাত্মাখিনি কৈ আছে আপোনালোকে ভালদৰে শুনক আত্ৰিমুনি আশ্ৰম এইটো সত্ৰ যুগৰ বস্তু এইটো 4টা বেদত লিখা আছে আপোনাৰ এই কুণ্ডখন আছে যেতিয়া তেতাত ৰাম আহিছে বনবাস 2 বছৰ 2টা যুগ মানে আত্ৰিমুনি বাবা মানে যজ্ঞ কৰিব পৰা নাই তেতিয়া যজ্ঞ কৰিব পৰা নাই গতিকে আত্ৰিমুনি বাবা মানে অপেক্ষা কৰি আছে আৰে মই এনেকৈ বনোৱাটো মোৰ এনেই যাব নাই তেতিয়া ধ্যান কৰি চাইছে যে অযোধ্যাতে ৰাম লক্ষ্মণ জন্ম হৈছে তেওঁলোকৰ বনবাস হ'ব তো বনবাস হ'লে তেতাত মানে তেওঁলোকৰ বনবাস হ'ব তেতাত ৰাম লক্ষ্মণ আহিব ইয়াতে তেওঁলোকৰ ইয়াত আহিলেহে মানে এই দৈত্যবিলাকে বদ্ধ কৰিব দৈত্যকে বদ্ধ কৰিলেহে মই হোম জপ কৰিব পাৰিম বুলি সীতাৰাম তো হোম জপ কৰিব পাৰিম বুলি মানে ক'লে কৈ ফালে ধ্যানত বহিল তেতা হ'ল তেতাত আহিলে ৰাম লক্ষ্মণ অহাৰ পিছত সীতাও আহিল 3টা মূৰ্তি যেতিয়া বনবাস হ'লে ঘূৰি আহি আশ্ৰমত আহি পাইছিল আশ্ৰমত অহাৰ পৰত সতী অনুসূয়া মা দেখা পালে সুধিলে যে আপোনালোক এই অৰুণাকুণ্ড জংঘলৰ মাজত আপোনালোক ক'ত আহিলে ইমান সুন্দৰ আপোনালোকে ৰাজা মহাৰাজাৰ ল'ৰা কি হয় আপোনালোক কেনেকৈ আহিলে এই জংঘলৰ মাজত নাই আমি এনেকুৱা মা আৰু দেউতাৰ পিতৃৰ মানে বক্ক পালন কৰিব আমি আহিছোঁ আমি বনবাস হৈছোঁ গতিকে আজি আপোনাৰ আশ্ৰমত আমি থাকিম আমাকে জাগা দিব লাগে তেতিয়া সতী অনুসূয়া মাক ক'লে এতিয়া ঠিক আছে আপোনালোকে থাকক আচ্ছা আপুনি অকলে আছে না কোনোবা আছে তেতিয়া সতী অনুসূয়া মাক ক'লে যে মই অকলে নহয় মোৰ স্বামীদেৱো আছে স্বামীদেৱ এই তাতে ধ্যান কৰি আছে ধ্যান জপত বহিছে মই ইয়াতে কুটীয়াত বহি আছোঁ আৰু হয় নেকি তেতিয়া ক'লে ঠিক আছে তেতিয়া সীতা মাতাক মানে সতী অনুসূয়াৰ কাষত ৰাখি দিলে ৰাখি দিয়া আৰু ৰাম লক্ষ্মণ গ'ল আত্ৰিমুনি বাবা কাষত আত্ৰিমুনি বাবাটা ধ্যানত বহি আছে তেতিয়া ধ্যানত চাইছোঁ যে নহয় 2টা মানুহ আহি থিয় হৈ গ'ল
তেতিয়া অতি মানে নিজৰ ধ্যানটো হেৰি কৰি ভংগ কৰি তেতিয়া চাইছে এই দুটা ল'ৰা দেখা পালে, এনেই দুটা ল'ৰা দেখা পালে আৰু দেখা পাওঁতে ক'লে যে আপোনালোকৰ যে এই বনত আহিছে ক'ৰ পৰা আহিছে, কি কথা, কি সমস্যা? তেতিয়া ৰামে কৈছে নহয়, আমি মানে মাতা পিতৰা মানে বক্ক পালন কৰবাৰ আমি আহিছোঁ, আমি বনবাস হৈছোঁ, বনবাসৰ কাৰণে আহিছোঁ আপোনাৰ আশ্ৰমত আজি ৰাতি ইয়াতে থাকিব। আচ্ছা, এটা কথা আপোনাক সুধো গুৰুদেৱ, কিনো কথা? এই যে ভয়ংকৰ এটা আপোনাৰ খাল খান্দিছে, এই খালটো কি বিষয়ত খান্দিছে? তেতিয়া অত্ৰি মুনি বাবা ক'লে বিষয় এইটোৱে, মই মহাযজ্ঞ কৰিম, মহাযজ্ঞ কৰিম বুলি আজি 2টা যুগ পাৰ হৈ গ'ল, মই আজিলৈ মানে এইটো পূৰ্ণ কৰিব পৰা নাই। গতিকে তেতিয়া ৰামে সুধিলে কাৰণটো কি আছে? কাৰণটো এইটো হ'ল, যিমান ইয়াতে দৈত্য আছে চব দৈত্যগিলাক ক'ৰবাত গৰু হাড্ডি আনি পেলাই, ক'ৰবাত কিবা হাড্ডি আনি পেলাই অচ্যুত কৰে, বস্তুটো শুদ্ধ হ'ব নেদে, হয় নেকি? হয়, ইয়াতে দৈত্য বহুত আছে বুলি মানে ঋষিমুনি ক'লে। তেতিয়া ৰামে সুধিলে যে ঠিক আছে, কোনফালে দিয়ে, কোনটো ৰাস্তা দিয়ে? তেতিয়া অত্ৰি মুনি বাবা ক'লে ইমান অৰুণাচল জংঘল, এই জংঘলত আপোনালোকে ক'ত যাই খুজিব? গতিকে আপোনালোকে এই পাৰত থিয় হৈ থাকক, তেওঁলোকে নিজে আহিব, তেতিয়া আপোনালোকে নিজে দেখা পাব। তেতিয়া এটা পাৰত লক্ষ্মণ বাণ লৈ থিয় হ'ল, এটা পাৰত ৰাম থিয় হ'ল। তেতিয়া দৈত্য যিমান আহি আছে তেওঁলোকে তীৰেদি মাৰি 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 শেষ কৰিছে। এতিয়া শেষ কৰাতে এতিয়া পোহৰো হৈ আহিল। এতিয়া পোহৰ হৈ অহাৰ পিছতে ৰামে ক'লে অত্ৰি মুনি বাবাক, এতিয়া আপুনি ধাম ধুম যজ্ঞ কৰিব পাৰে, আমাক এতিয়া বিদায় দিওঁ, আমি যাম। তেতিয়া অত্ৰি মুনি বাবা ক'লে যে ঠিক আছে, আপোনাৰ মানে যজ্ঞটো ষ্টাৰ্ট কৰি যাওক। তেতিয়া ৰামে কি কৰিলে, খৰি ৰাখিলে, ক'লে হোমাদি ৰাখিলে, হোমাদি ৰাখি পেলাই অলপ হোম চোম কৰিলে, কৰি দেৰি কৰিলে যে আপুনি 84 কোটি সাধু কৰবাৰ আহিছিল, যে চৰ্ত ভংগ কৰবাৰ আহিছিল। গতিকে তেওঁলোকৰ যেতিয়া আহিল তেতিয়া পাৰ্বতী তেওঁলোকে সুধিলে, আচ্ছা পাৰ্বতীকে মাতিলে শংকৰে, মাতি পেলাই শংকৰ ভগৱান মাতি, আচ্ছা ঠিক আছে, আপুনিতো পাৰ্বতী হয়, নাৰীৰ ভিতৰত আপুনি সতী হয় এই পৃথিৱী, আপোনাৰ পৰা সতী কোনোবা আছে নেকি? তেতিয়া পাৰ্বতী ক'লে অঁ আছে। কোনেনো? এইটো হ'ল অত্ৰি মুনি বাবাৰ পত্নী আছে, তাৰ নাম হ'ল অনসূয়া, সতী অনসূয়া তাৰ নাম, ই আছে মোৰ পৰা সতী আছে, হয় নেকি? তেতিয়া ব্ৰহ্মা বিষ্ণু মনত পাপ সোমাল যে বলাচোন আমি যাই পেলাই কিমান সতী, আমাৰ পাৰ্বতীৰ পৰা সতী আছে, তাৰ সতীটো আমি ভংগ কৰিম। 3জন মূৰ্তি আহিছে ইয়াত। অহাৰ পিছত তেতিয়া সতী অনুসূয়া দেখা পালে যে 3জন মূৰ্তি আহি পালে পতিতি, তেতিয়া বহিবাৰ দি আছে। তেতিয়া মানে ব্ৰহ্মা বিষ্ণু কৈছে নহয়, আমাৰ এটা বক্ক আছে, বক্ক যদি আপুনি পালন কৰে তেতিয়া আমি বহিম, আর যদি বক্ষ আপনি পালন নকৰে আমি নবহোঁ বুলি মানে ক'লে আৰু। তেতিয়া সতী অনুসূয়া মা বহুত চিন্তা কৰিলে, কিনো বক্কটো সুধো। তেতিয়া সতী অনুসূয়া মা সুধিলে যে আপোনালোক কিৰ বক্ক? বক্ক এইটোৱে আমাৰ যে আপুনি অলংঘন হৈ বস্ত্ৰ দেহাত নাৰাখি আমাক বহিবাৰ পিঢ়া দে, কিবা দে, আমি বহিম, পানী দে, আমি হাত ভৰি ধুইম, বহিম বুলি মানে ক'লে আৰু। তেতিয়া সতী অনুসূয়া ক'লে যে এইটোৱে কথা, অঁ এইটোৱে কথা, ঠিক আছে আপোনালোকৰ বক্ক মই পূৰ্ণ কৰিম। তেতিয়া সতী অনুসূয়া কি কৰিলে, কণ্ডলৰ পৰা এনেকৈ পানী ওলালে, পানী ওলাই এনেকৈ পেলাই দিলে, পেলাই দিয়াতে 6 মাহৰ কেঁচুৱা হৈ গ'ল ব্ৰহ্মা বিষ্ণু। তেতিয়া এই পাকঘৰতে বিছনা পাৰিলে, বিছনা পাৰি তেওঁলোক শুৱাই দিলে, শুৱাই সতী অনুসূয়া কি কৰিলে, নিজে চব বস্ত্ৰ অলংঘন হ'ল, অলংঘন হৈ আৰু তেওঁ মানে ভাণ্ডাৰা বনালে আৰু ভাত পানী চব বনালে আৰু বনাই ঠিক ঠাক হৈ গ'ল। হৈ যোৱাৰ পিছত সতী অনুসূয়া আকৌ নিজে কাপোৰ আকৌ লগাই ল'লে, লগাই লৈ ব্ৰহ্মা বিষ্ণু খেলিয়ে আছে। তেতিয়া সেই দুপৰীয়া সময়ত তেতিয়া পাৰ্বতী
চিন্তা কৰে মহাদেৱটো নাই, দুপৰীয়া হৈছে, ভাত পানী হৈ গৈছে, এওঁলোকে নাথাকাতে আমি কেনেকৈ ভাতটো খাম? নাই, এওঁলোকে আমি খবৰটো ল'ব লাগিব, ক'ত আছে কি কৰি আছে। লক্ষী আহি, লক্ষী কয় যে বিষ্ণু নাই। সৰস্বতী আহি, সৰস্বতী কয় ব্ৰহ্মা নাই। তেতিয়া তিনিজনে আলোচনা কৰি ব'লা আমি যাওঁ, খুজিব যাওঁ। তেওঁলোকক মানে ঘৰৰ পৰা ওলাইছে আৰু নিজৰ কুটীয়াৰ পৰা ওলাইছে আৰু খুজিবৰ আছে। আহোঁতে 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 আধা ৰাস্তাত নাৰদকো লগ পালে। নাৰদে দেখা পাইছে তিনিটো দেৱী আহি আছে, এওঁলোকক ক'লৈ যাত্ৰা কৰিছে, এই জংঘলৰ মাজত ক'ত যাব? তেতিয়া নাৰায়ণ নাৰায়ণ কৰি পালে নাৰদে হাত জুৰি পালে, ক'লে মা আপোনালোকে এই অৰুণাচলৰ জংঘলত আপোনালোকে ক'লৈ যাই আছে? তেতিয়া পাৰ্বতী ক'লে নহয়, আমি মহাদেৱক খুজিবাৰ গৈছোঁ, মহাদেৱক দেখা পাইছা নেকি? তেতিয়া নাৰদে ক'লে নাই, মইতো দেখা নাই। তো চবেই সুধিলে, তিনিজনে সুধিলে, ইয়ে কথা ক'লে নাৰদে। আচ্ছা, এই ৰাস্তাখন ক'লৈ যাব? তেতিয়া ক'লে এই ৰাস্তাটো যাব, আপোনালোক যদি ডাইনে বাই নাযায়, চিধা পোনকৈ এই ৰাস্তা ধৰি যায়, এই আশ্ৰমতে যাব, আত্ৰিমুনি আশ্ৰমত যাব। হয় নেকি? হয়। তেতিয়া নাৰদে তাৰ পৰা ঘূৰি গ'ল। তেওঁলোকে তিনিজন আহি আহোঁতে 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 ইয়াতে আহি পালে, এই আশ্ৰমত আহি পালে। আশ্ৰমত অহাৰ পিছত সতী অনুসূয়া থিয় হৈ আছে। দেখা পালে ইয়াতে তিনিটা দেৱী আহি সেইটো তেতিয়া সুধিলে পাৰ্বতী, আচ্ছা ইয়াতে আপোনাক এটা আমি কথা সুধোঁ, ইয়াতে মানুহ আহিছে নেকি তিনিজন? তেতিয়া পাৰ্বতী কৈছে নহয়, ইয়াতেতো মানুহ অহা নাই, কোনো অহা নাই ইয়াতে। হয় নেকি? হয়। দুইবাৰ সুধিলে, সতী অনুসূয়া মানে ফাঁকি মাৰিলে, নাই ইয়াতে অহা নাই। তেতিয়া পাৰ্বতী ক'লে নহয় নহয়, আপুনি সঁচা কথাটো কওক। তেতিয়া সতী অনুসূয়াই কয় ঠিক আছে, মই সঁচা কথাহে ক'ম। কৈছে কাৰণ এইটোৱে পাৰ্বতী, এই যে আপোনাকে যে মাতিছিলোঁ আমি, যে আপোনাৰ পৰা কোনোবা সতী নাৰী আছে জানো? তো আপুনি কোৱা নাই যে আত্ৰিমুনি বাবা পত্নী আছে, মোৰ পৰা সতী নাৰী আছে। আমি আহিছিলোঁ সতী ভংগ কৰিব, আমিতো সতী ভংগ কৰিব পাৰোঁ। তেতিয়া পাৰ্বতীকে আপোনালোক সতী ভংগ কৰিব পাৰিছে? নাই, আমি পাৰা নাই। তো পাৰা নাই, তো আপোনাৰ দৰে পাপিষ্ঠ মানুহ কোনে হ'ব? আপোনালোক ভগৱান হ'লে কি হ'ব? আপোনালোক পাপিষ্ঠ মানুহ। তেতিয়া সতী অনুসূয়া মা হাত জুৰি পেলাই কৈছে যে যাবা দিয়ক, যি হোৱাটো হৈ গ'ল, কিন্তু মই 12 প্ৰকাৰৰ ভাণ্ডাৰা ভাত বনাইছোঁ, এইগিলা আপোনালোক খাই লৈ আপোনালোক আপোনাৰ জেগাত যাব। তেতিয়া ক'লে যে ঠিক আছে। তেতিয়া তেওঁলোকে চবে বহিলে, সেই সময়তে নাৰদো আহি পালে। নাৰদো আহিল, তেওঁ বহিল, মুনিদেৱ আহি বহি পালে, ভাত পানী খালে, খাই লৈ তেওঁলোকৰ আশ্ৰমতো গুচি গ'ল। আৰু সতী অনুসূয়া আৰু আত্ৰিমুনি বাবা ইয়াতে থাকি গ'ল। কাহানী হ'ল ইয়াত। আৰু কাহানী আছে, বহুত দীঘল কাহানী আছে, আৰু আছে। গাইছ, আপোনালোকে শুনিলে কথাখিনি, এইটোৱে আছিল ইয়াৰ কাহিনী মহাত্মা। আপোনালোকৰ ইয়াৰ ককাটো আছিল, ককাটো গোটেই কৈ দিলে। দীঘল হৈছে, হ'লেও 10 মিনিট হ'লে কি হ'ল, 10-20 মিনিট হ'লে কি হ'ল, কথাখিনি আপোনালোকে বুজি পালে। গতিকে এইখিনি ইয়াত আহিব পাৰে। আৰু এতিয়া আমি তালৈকে যাওঁ, তালৈকে ৰাইনটি